পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই অকণমান বেলেগ এটা ৰেচিপি লৈছোঁ, বিশেষ বেলেগ একো নহয়। আজি মই আপোনালোকক থলুৱা খাদ্য এসাঁজ বনাই দেখুৱাম বুলি ভাবিছোঁ। তো তাৰ বাবে মই ঘৰৰে কিছুমান বস্তু যোগাৰ কৰি লৈছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। খাদ্য বনাম আজি, সেইকাৰণে মই ঘৰৰে বস্তু কিছুমান যোগাৰ কৰি লৈছোঁ। ইয়াৰ বাবে মই লৈছোঁ ভেদাইলতাৰ পাত। ভেদাইলতাৰ পাতৰ আমি আঞ্জা বনাম। কচুলতিটো মই ভালদৰে ধুই লৈছোঁ, ধুই লৈ কাটি চাফা কৰি লৈছোঁ। ইয়াৰ আমি চচ্চৰি বনাম, গৰভতুৱা শাকৰ ভাজি বনাম, কচুৰ পাতৰ চাটনি বনাম, পুৰৈ শাকৰ চৰচৰি বনাম আৰু মেছেণ্ডৰি পাতৰ চাটনি বনাম। প্ৰথমতে মই ভেদাইলতাৰ পাতকেইটা আঞ্জা বনাম। এতিয়া মই ভেদাইলতাৰ পাতটো পিচি লৈছোঁ। তাৰ বাবে মই এটা আলু, নহৰু, জলকীয়া আৰু পিঁয়াজ লৈ লৈছোঁ। এতিয়া মই তেলতে পিঁয়াজ আৰু জলকীয়া দি দিম, অকণমান ভাজিম। মই নহৰুখিনি পিচি লৈ লৈছোঁ, আপোনালোকেও পিচি লৈ ল'ব। নহৰুখিনি তেলত দি ল'ম। আৰু হালধি, তাৰপিছত মই ভেদাইলতাৰ পাতখিনি, পিঠা পাতখিনি দি ল'ম। আৰু মই এবাটি পানী দি দিম। আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া মই ভাজি থোৱা আলুৰ টুকুৰাবোৰ দি দিম। একদম খুব চিম্পুলকৈ বনাইছোঁ, খাবলৈ কিন্তু বহুত টেষ্টি হয়। বাটি পানী দি দিম আৰু 5 মিনিট সময়ৰ কাৰণে উতলিবলৈ দিম। মই এতিয়া ঢাকনিখন মাৰি দিম। আমাৰ হৈ গ'ল 5 মিনিট। এতিয়া আমি নমাই ল'ম। আলুখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই কচুৰ পাতটো বনাম। কচুৰ পাতটো ভালদৰে কাটি লৈ এখন কলপাতত দি লৈছোঁ। কচুৰ পাতকেইটাত মই নহৰু আৰু জলকীয়া দিছোঁ। দি লৈ কলপাতখন ধুনীয়াকৈ মেৰিয়াই ল'ম। মানে আমি কচুৰ পাতখিনি বান্ধি ল'ম। বান্ধি লৈ শুকান কেৰাহীত কলপাতটো দি ল'ম। দি লৈ ঢাকন মাৰি দিম। 15-20 মিনিট সময়ৰ কাৰণে মই ঢাকন মাৰি দিছোঁ। এতিয়া ভালদৰে এবাৰ এনেকৈ লুটিয়াই দিম, আকৌ ঢাকন মাৰি দিম। হৈ গ'ল। এতিয়া আমি নুমাই লৈছোঁ। আমাৰ কচুপাতখিনি মই নুমাই ল'লোঁ। এতিয়া মই কচুপাতখিনি গুচাই ল'ম কলপাতটো। চাওক আমাৰ সিজি গৈছে ধুনীয়াকৈ। আৰু মিঠাতেল দি পিটিকা কৰি ল'ম। মই মেছেণ্ডৰি পাতখিনি নহৰু আৰু জলকীয়া দি পিচি ল'ম। কচুৰ পাতটো সানি লৈ ল'লোঁ। এয়া কচুৰ পাতৰ চাটনি, আৰু আপোনালোকে পিটিকা বুলিও ক'ব পাৰে। আৰু এয়া মেছেণ্ডৰিৰ চাটনিখিনি পিচি হোৱাৰ পিছত মই নিমখ দি লৈছোঁ। মই পুৰৈ শাকৰ চৰচৰিখিনি বনাম। তাৰ বাবে মই লৈ লৈছোঁ সৰিয়হ 2 চামুচ, পিঁয়াজ, আফুগুটিখিনি আপোনালোকে দোকানত পুষ্ট বুলি ক'লেও পাই যাব। তাৰপৰা জলকীয়া আৰু নহৰু। পুৰৈ শাকখিনি মই ভালদৰে ধুই লৈ কাটি লৈ লৈছোঁ। আৰু পিঁয়াজটোও কাটি লৈ লৈছোঁ। তাৰ বাবে জলকীয়া এটা আৰু আলু এটা কাটি লৈ লৈছোঁ। আৰু আফুগুটি, সৰিয়হ আৰু নহৰুখিনি মই একেলগে পিচি লৈ লৈছোঁ। তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিম।
সৰিয়হ নহৰু আৰু হেৰি বটাখিনি দি ল'ম। এতিয়া মই পুৰা শাকৰ কাটি লোৱা পুৰা শাকখিনি দি ল'ম। নিমখ হালধি আৰু নিমখ দি ল'ম। হালধি নিমখ সোৱাদ অনুসৰি দি ল'ব। পাঁচ মিনিট সময়ৰ কাৰণে ভাজিবলৈ দিম। আমাৰ পুৰা শাকখিনি হৈ গ'ল। এতিয়া আমি নুমাই ল'ম। এয়া হৈ গ'ল, নুমাই ল'লোঁ। শাকখিনি ভাজিম। শাকখিনি মই কুটি লৈছোঁ আৰু পিঁয়াজ এটা আৰু নহৰু কেইফুটমান লৈ লৈছোঁ। এতিয়া শাকখিনি ভাজিম আহক। পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া আমি হালধি অলপ দি দিম আৰু কাটি থোৱা শাকখিনি দি দিম। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি ল'ম। আৰু 2 মিনিট সময়লৈকে ভাজিব দিম। এই আমাৰ হৈ গ'ল 2 মিনিট সময়। এতিয়া আমি নুমাই ল'ম। এতিয়া মই কচুৰ লতিটো বনাম। কচুৰ লতিটো মই কাটি ভালদৰে ধুই লৈছোঁ। পিঁয়াজ, জলকীয়া, আলু এটা আৰু নহৰু আৰু সৰিয়হ মই পিচি লৈছোঁ। তেলত পিঁয়াজ, জলকীয়া আৰু সৰিয়হৰ পিচি লোৱা মিশ্ৰণখিনি দি লৈছোঁ। মই তেলত হালধি দি লৈছোঁ। তাৰপিছত মই কাটি লোৱা কচুৰ লতিবোৰ দি ল'ম। দি লৈ অকণমান সময়ৰ বাবে ভাজি ল'ম। মই ভাজি থোৱা আলু কেইটুকুৰ মই দি লৈছোঁ। এতিয়া আকৌ অকণমান সময়ৰ বাবে মই ভাজি ল'ম। ভাজি লৈ এতিয়া মই কচুৰ লতিখিনিত সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। দি লৈ আকৌ অকণমান সময় ভাজিম। এতিয়া 5 মিনিট ভাজিবলৈ দি দিছিলোঁ মই। এতিয়া অলপমান পানী দি ল'ম। আধা গিলাচমান মই পানী দি লৈছোঁ। আকৌ সিজিবলৈ দিম। মই আকৌ ঢাকি দি দিম 5 মিনিট সময়ৰ কাৰণে। কচুৰ লতিৰ ঢাকনখন গুচাই দিম। এয়া হৈ গ'ল আমাৰ। এতিয়া নুমাই ল'ম। এয়া হৈ গ'ল আমাৰ আটাইবোৰ বস্তু বনোৱা। পালে কমেণ্ট কৰি জনাবচোন। থলুৱা খাদ্য হিচাপততো বহুত কেইবিধে পৰে, কিন্তু মই আজি আপোনালোকক কেইবিধমানহে দেখুৱালোঁ। পিছত যদি কেতিয়াবা সময় পাওঁ তেতিয়াহ'লে মই আপোনালোকক আকৌ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈকে অশেষ ধন্যবাদ থাকিল। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।